নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান এতিয়া সময় নিশা ৮ বাজিছে আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক স্বাধীনতা দিৱসৰ উলগ জনাই আৰম্ভ কৰিছোঁ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য দেশক গৰ্বিত কৰি আজি উৰিল ত্ৰিৰংগা সমগ্ৰ দেশতে আজি উৎসাহ উদ্দীপনা আৰু দেশপ্ৰেমৰ ভাৱনাৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যান্য ৰাজ্যৰ লগতে অসমতো অতি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মোৰ জাতিৰ খেনানি মোৰ জাতিৰ প্ৰহৰী অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব জননী জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব মোৰ মনত অসমীয়াই মোৰ প্ৰাণত ভাৰতীয়াই মোৰ তেজত অসমীয়াই মোৰ উশাহত ভাৰতীয়াই ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে লখিমপুৰতো আজি কেন্দ্ৰীয়ভাৱে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত স্বাধীনতা দিৱস উদযাপন কৰা হয় জিলাখনৰ কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালাই পতাকা উত্তোলন কৰে আজি জিলাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি জিলা আৰক্ষী অধীক্ষক বিধায়ক মানৱ ডেকা অসম যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা আৰু ভালে সংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ ব্যৱসায়িক প্ৰতিষ্ঠান আদিতো আজি পতাকা উত্তোলন বৃক্ষৰোপণ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ বাতৰি পোৱা গৈছে কালি ৰঙানদী বিধানসভা সমষ্টিত স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই ত্ৰিৰংগা যাত্ৰা উপলক্ষে সহস্ৰাধিক বাইকৰ অংশগ্ৰহণেৰে এক বিশাল বাইক ৰেলী উলিওৱা হয় সমষ্টিটোৰ যুৱ নেতা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাৰ নেতৃত্বত বাহিৰ কৰা এই ত্ৰিৰংগা যাত্ৰাত বিধায়ক মানৱ ডেকা শ্যামল শৰ্মা প্ৰাঞ্জল দত্ত ৰাজু মাহাতো আদি ব্যক্তিসকলে অংশগ্ৰহণ কৰে ইপিনে লালুকত অলপতে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি পোৱা গৈছে দলৰ ডিক্ৰং মণ্ডলৰ উদ্যোগত ৰূপায়ণ কৰা ত্ৰিৰংগা যাত্ৰাত বিভিন্ন মৰ্চাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰাৰ লগতে ৰাইজেও অংশগ্ৰহণ কৰে নাওবৈচা বিধানসভা সমষ্টিতো সহস্ৰাধিক দলীয় কৰ্মী আৰু ৰাইজৰ অংশগ্ৰহণেৰে সীমান্ত দাসৰ নেতৃত্বত এক বিশাল বাইক ৰেলীৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি পোৱা গৈছে আজিৰে পৰা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰম্ভ হৈছে সাদিনীয়া পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাৰ স্বাধীনতা সংগ্ৰামৰ পূৰ্বোত্তৰৰ অবন্দিত নায়কসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনাই আয়োজিত হোৱা এই পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাট্যানুষ্ঠানৰ ৭খনকৈ নাটক সামৰি লোৱা হৈছে হিল্লোল কুমাৰ পাঠকৰ ৰচনা আৰু অবিনাশ শৰ্মাৰ পৰিচালনাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে আজি পৰিৱেশন কৰা গোপীনাথ যুগজয়ী স্বপ্নদ্ৰষ্টা নামৰ নাটকখনেৰে নাটমেলাৰ শুভাৰম্ভ হৈছে ইপিনে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ অন্যতম নাট্যানুষ্ঠান ৰংগভূমিয়ে অহা ১৯ আগষ্টত প্ৰশান্ত কটকীৰ ৰচনা আৰু কৃষ্ণ ভূঞাৰ পৰিচালনাৰে জ্যোতিপ্ৰসাদ সংগ্ৰামী জ্যোতিশিখা নামৰ নাটকখনি মঞ্চায়ন কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে লখিমপুৰ জিলাত অলপতে পাঞ্চাল ৰাজবংশী সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতাখনি গত বৰ্ষকেইটিৰ দৰে অনুষ্ঠিত হৈ যায় লখিমপুৰ জিলাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উপাধ্যক্ষ ক্ৰমে ডক্টৰ মুকুন্দ ৰাজবংশী আৰু ডক্টৰ অমিয়া ৰাজবংশীৰ একমাত্ৰ পুত্ৰ পাঞ্চাল ৰাজবংশীৰ ২০১২ চনৰ ১২ আগষ্টত বহিৰাজ্যত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ ১৪ আগষ্টত মৃত্যু হৈছিল পুত্ৰৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ সহযোগত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি অহা হৈছে কালি অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক পাঞ্চাল ৰাজবংশী বক্তৃতা প্ৰতিযোগিতাখনি উদ্বোধন কৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰাই
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰ নুপুৰ কলিতাই প্ৰথম, ৰেভাৰেণ্ড উইলিয়াম ছিনিয়ৰ ছেকেণ্ডেৰীৰ ছাত্ৰ সাক্ষ্যদীপ দত্তই দ্বিতীয় আৰু হাৰমতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী দীক্ষা বৰাই তৃতীয় স্থান লাভ কৰে। অংকুৰণ প্ৰকাশনৰ উদ্যোগত আৰু মাহেকীয়া শিশু আলোচনী অকণিৰ অংকুৰণৰ সৌজন্যত অলপতে সদৌ অসম ভিত্তিত আয়োজিত ৭ম বাৰ্ষিক চিত্ৰাংকন প্ৰতিযোগিতাত লখিমপুৰৰ অগ্ৰণী চিত্ৰকলা বিদ্যালয় কলাজৰ ছাত্ৰী আস্থা কোঁৱৰে গ শাখাৰ শ্ৰেষ্ঠ শিল্পী বঁটা লাভ কৰিবলৈ সক্ষম হয়। লখিমপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত নিম্ন মানদণ্ডৰে পথ মেৰামতিৰ অভিযোগ তুলিছে লখিমপুৰ জিলা ছাত্ৰ সন্থাই। এক বিবৃতিযোগে জিলা ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ দুৱাৰা আৰু সাধাৰণ সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁয়ে কয় যে ৰাষ্ট্ৰীয় ঘাইপথছোৱা লখিমপুৰ নগৰৰ খেলমাটিৰ পৰা চাউলধোৱা পথলৈকে থকা অংশ মেৰামতিৰ এমাহৰ পিছতে বিভিন্ন স্থানত এৰাই যাবলৈ ধৰে। এই ক্ষেত্ৰত এক তদন্ত কৰিবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বিভাগক জিলা ছাত্ৰ সন্থাই দাবী জনাইছে। শ্ৰোতাসকলক জনাও যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্যশিল্পী শ্ৰী সূৰ্য কুমাৰ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ আজি তৃতীয়টি খণ্ড আগবঢ়োৱা হৈছে। সাক্ষাৎ গ্ৰহণ মিণ্টু শইকীয়াৰ। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। শিল্পীৰ পৃথিৱী অনুষ্ঠানত আমি লগ পাই আছোঁ যোৱা 2টা দিনত লখিমপুৰ জিলাৰ এগৰাকী শিল্পী শ্ৰীযুত সূৰ্য কুমাৰ ভূঞা। আজি তৃতীয়টি খণ্ড লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ, আমি তৃতীয়টি খণ্ড আমি আৰম্ভ কৰিছোঁ। আজিৰ এই খণ্ডটিত আপুনি আপোনাৰ নাট্য জীৱনৰ যিসমূহ একাংকিকা নাটকৰ পৰিচালনাৰ সৈতে আপুনি জড়িত হৈ আছিল, সেই একাংকিকা নাটকৰ সৈতে জড়িত হৈ থকা কথাখিনি অকণমান কওকচোন। কি নাটক, কাৰ প্ৰযোজনাত বা ক'ত কৰিছিল? একাংকিকা নাটক কেইবাখনো কৰা হৈছিলে, কিন্তু কিমানখিনি কৰিছিলোঁ ঠিক মোৰ মনত নাই। তথাপিতো কেইখনমানৰ বিশেষকৈ আছে, কাৰণ সেইখন নাটক অকণমান সকলোৰে পৰিচিত আৰু দৰ্শকে ভাল পাইছিলে চাই। তাৰ ভিতৰত এখন আছিলে কালপুৰুষ বুলি কয়, নাট্যকাৰ আছিলে তীৰ্থ বৰা, তেখেত লাইব্ৰেৰিয়ান আছিলে, ঢুকালে। এখন ক'ত কৰিছিল নাটকখন? এখন আমি ৫৫ নাট্য মন্দিৰ, এই নপুৰণি শিল্পী সমাজ বুলি এটা অনুষ্ঠানৰ দ্বাৰা কৰা হৈছিলে লখিমপুৰৰ। তাৰপিছতে পিছৰখন আছিলে শিল্পীখন নাটকাৰ খগেন্দ্ৰ নাথ বৰাৰ নাটক, আৰু প্ৰযোজনা কৰিছিলে পুৰণি শিল্পী সমাজে। একেটি অনুষ্ঠান এইখন ৫৫ নাট্য মন্দিৰতে অনুষ্ঠিত হৈছিল। তাৰিখটো ঠিক মোৰ মনত নাই, পাহৰিছোঁ অলপ। আৰু এখন আছিলে ফুল আৰু ৰেণু। ফুল আৰু ৰেণু নাটকখনৰ নাট্যকাৰ সকলোৰে পৰিচিত তৰুণ শইকীয়া, বোধকৰ বিশ্বনাথ চাৰিআলি। আৰু সেইখনো সেই নপুৰণি শিল্পী সমাজে কৰিছিলে ৫৫ নাট্য মন্দিৰত। তাৰপিছত আৰু এখন আছিলে ৰাম বনবাসৰ নাট্যকাৰ আছিলে হৰেন্দ্ৰ কুমাৰ ভূঞা, তেখেত ভাল নাট্যকাৰ। আৰু প্ৰযোজনাখাই নপুৰণি শিল্পী সমাজৰ দ্বাৰা কৰা হৈছিলে। ছাৰ, এই নপুৰণি শিল্পী সমাজ বুলি যিটো অনুষ্ঠানৰ নাম লৈ আছে, এইটো লখিমপুৰৰ এটি অনুষ্ঠান আছিল? লখিমপুৰৰ সেই অনুষ্ঠানটোৰে ময়ে আচলতে অনুষ্ঠানটি জন্মদাতা দিব পাৰি। আৰু সেই অনুষ্ঠানটোলৈ যথেষ্টখিনি মানুহ জড়িত আছিলে। এটা সময়ত কেইবাখনো নাটক সেই নপুৰণি শিল্পী সমাজৰ দ্বাৰা কৰা হৈছিলে। ছাৰ, নপুৰণি শিল্পী সমাজ যে নামটো দিলে, নপুৰণি শিল্পী সমাজ মানে সেই শিল্পীসকলৰ ভিতৰত নতুন আৰু পুৰণি সেই শিল্পীসকলৰ সংমিশ্ৰণৰ কাৰণে নাম? সংমিশ্ৰণৰে হৈছিলে। নতুন আছিলে, পুৰণা বয়সস্থ সকলো আছিলে। আৰু নতুন আমি আছাম নতুন মানে শিল্পী সৃষ্টি কৰিছিলোঁ সেই সময়ত। গতিকে সেইসকলক সামৰি আমি লগতে লৈ অভিনয় কৰিছিলোঁ। গতিকে তেওঁলোকেও শিকক, আৰু বয়সস্থখিনিয়ে কেনেকৈ নাটক কৰিছিলে তেওঁলোকৰ পৰা তেওঁলোকে যাতে শিকে,
গতিকে সেই এটা উদ্দেশ্য লৈয়ে নপুৰণি শিল্পী সমাজ বুলি এটা গঠন কৰা হৈছিলে। খুব নামটো ছাৰ মনোগ্ৰাহী, খুব এটা ভাল লগা নাম। ভাল নাম। যি নহওক সেই অনুষ্ঠানটো ধাৰাবাহিকতা নাথাকিল নে বন্ধ হৈ গ'ল? পিছত মানে এতিয়া আমাৰ পিছৰ চামে তেনেকৈ ল'ব নোৱাৰিলে, বেলেগ বেলেগলৈ গুচি গ'ল। আৰু বেলেগ বেলেগ ঠাইৰ পৰা অহা শিল্পী তেওঁলোকে শিকিবলৈ আহিছিলে, অভিনয় কৰিছিলে বা স্কুলত আছিলে, স্কুলৰ পৰা কলেজলৈ গ'ল, ইউনিভাৰ্চিটিলৈ গ'ল। গতিকে সেই সময়ত আৰু নাইকিয়া হৈ গৈছেগৈ। ছাৰ প্ৰসংগক্ৰমে মই আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ। এই যে পঞ্চানন নাট্য মন্দিৰৰ কথা কৈ আছে, ধৰক মই বা আমি বহুতে জানো পঞ্চানন নাট্য মন্দিৰৰ বিষয়ে বা ইতিহাস আমি পঢ়িছোঁ জানো। যিসকলে নাজানে এই পঞ্চানন নাট্য মন্দিৰৰ বিষয়ে অকণমান কওকচোন। এই অনুষ্ঠানটো ক'ত আছিল বা তাত কি কি হৈছিল? পঞ্চানন নাট্য মন্দিৰটো হ'ল লখিমপুৰৰ আটাইতকৈ পুৰণা নাট্য মন্দিৰ। আৰু বৰ্তমান বজাৰৰ ওচৰত পঞ্চানন দেৱালয় বুলি এখন দেৱালয় আছে। তাত পূজাত বিশেষকৈ পূজাৰ সময়ত বয়সস্থসকলে অভিনয় কৰিছিলে। আমি তেতিয়া সৰু সৰু চাবলৈ যাওঁ। আৰু তাতে তেখেতসকলে হল ঘৰ নিৰ্মাণ কৰি লৈছিলে মন্দিৰটোৰ কাষতে। তেতিয়াৰ পৰা সেই পঞ্চানন বুলি এজন ব্ৰাহ্মণ আছিলে, তেখেত পূজাৰী। সেই তেখেতৰ নামৰ অনুযায়ীয়ে পঞ্চানন নাট্য মন্দিৰ হ'লগৈ। আচলতে সেইটো টাউন নাট্য মন্দিৰ হ'ব লাগিছিলে, কিন্তু পঞ্চানন কৰোঁতে পঞ্চানন দেৱালয় হ'ল আচলতে দেৱী দুৰ্গাৰ দেৱালয়। পঞ্চাননৰ ঘৰ নাম তালৈ যাওঁ বুলি কওঁতে পঞ্চানন নামটো হৈ গৈছে। পূজাৰীজন আছিলে পঞ্চানন, তেখেতৰ নাম। পঞ্চানন নাট্য মন্দিৰৰ সৌজন্যত বা উদ্যোগত সেইখিনি সময়ত কি কি উপলক্ষে নাটক হৈছিল? নাটক বিশেষকৈ পূজাৰ কাৰণে নাটক হয়। বয়সস্থসকলে আমি তেতিয়া সৰু সৰু চাবলৈ যাওঁ। সেই সময়ত অভিনয় কৰিছিলে মীনাৰাম শইকীয়া, তাৰপিছত আপোনাৰ এই যিসকল বয়সস্থ আছিলে, মই নামবিলাক পাহৰিছোঁ, বৰা, মানে জীৱন বৰাহঁত পিছত আহিছে, তেতিয়া পানীগাঁৱত আছিলে তেখেতসকল। আৰু বহুতো নতুন নতুন নামবিলাক মই পাহৰিছোঁ, পুৰণা বয়সস্থসকল। যি নহওক ছাৰ, আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আজি ৰেডিঅ' লখিমপুৰৰ শিল্পীৰ অতিথি শিতানত আপোনাক আমি আজি লগ পালোঁ। আজিৰ এই খণ্ডত আপুনি পৰিচালনা কৰা ভালেকেইখন একাংকিকা নাটকৰ বিষয়ে জানিলোঁ, লগতে পঞ্চানন নাট্য মন্দিৰৰ বিষয়েও দুই এটা নজনা কথা জানিলোঁ। ছাৰ, আজিৰ এই তৃতীয় খণ্ডটিৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ জনাইছোঁ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত সূৰ্যকুমাৰ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ মিণ্টু শইকীয়াৰ আৰু সম্পাদনাত ৰুবুল হাজৰিকা। সাক্ষাৎকাৰটিৰ চতুৰ্থটি খণ্ড প্ৰচাৰ হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ এই অনুষ্ঠানটি আজিৰ পৰা নতুনকৈ আৰম্ভ কৰা হৈছে। আজিৰ কাব্যকুঞ্জত আগবঢ়োৱা হৈছে কবি মিণ্টু শৰ্মাৰ কেইটিমান স্বৰচিত কবিতা পাঠ। নমস্কাৰ। মোৰ কবিতাৰ শিৰোনাম গাই যায় তেওঁ সময়ৰ গান। আকাশ ভগাৰ দৰে হিয়া ভাগে বেদনা উজাৰি গাই যায় তেওঁ সময়ৰ গান। শীতত থেৰেগা লগা শুদ্ধাৰ্যনতাক একুৰা জুইৰ উত্তাপ দি তেওঁ জগাই তোলে সুখক, আৰু দানৱৰ কঠোৱা শব্দৰ বিপৰীতে তেওঁ গাই যায় মানুহৰ গান। হেঙুলীয়া বেলিৰ গৰখীয়া বাঁহীত তুমি বিচৰা মহাজ্ঞানৰ পোহৰ আজিও পোৱা নাই, য'ত আশাৰ শিহৰণ নিতৌ জাগে। মোৰ বলীয়া ঠিকনাবিহীন বাটে বিচাৰি পাই এক বৰ্ণিল অধ্যায়, গাই যায় তেওঁ সময়ৰ গান। তোমাৰ উমাল বক্ষত আবদ্ধ আদি চিপুঙৰ সাঁথুৰমি সুৰ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ আজি কেৱল তোমাৰ গানৰ প্ৰতিধ্বনি। দেখিবা আকাশেদি উৰি যোৱা শব্দবোৰে ৰ'দৰ পিছত ৰ'দ লগ পোৱাৰ পিছতো ৰ'দৰ কথাকে কয়। উশাহত জোনাকবোৰ কঁপিছে, পথৰুৱা বেলিটোৱে মোৰ পৰা আঁতৰিছে। এনে সন্ধিক্ষণতো সময়ৰ বৰ্ণমালাত উশাহবোৰ ঘন হ'বৰ বাবে তেওঁ গাই আছে সময়ৰ গান। তোমাৰ বাবেই তোমাক এৰি থৈ আহিছো বিধ্বস্ত পৃথিৱীত এতিয়া মহাপ্ৰলয়ৰ গান। তোমাৰ বাৰ্তাহীন সংযোগত কঁপি উঠিছে আকাশ, হয়তো এয়াই কাৰোবাৰ শিৰলোত গান গাব খোজাজনৰ সমদল।
ইয়াৰ বিপৰীতেও তুমি গাই আছা সময়ৰ গান, তুমি গাই আছা মানুহৰ গান। ফুটছাই বিচাৰি ফুৰা সেউজীয়াবোৰত আপোনাৰ অধিকাৰ নাই। কৃষকে চপাইছে পথাৰৰ লখিমী, আপুনি দেখিছে পথাৰত ভোকাতুৰ নৰাই কান্দিছে। গৰু ছাগলীয়ে চিঞৰি চিঞৰি দিনৰ পৃষ্ঠাত হেৰুৱাইছে হেঁপাহৰ সপোন। নিয়ৰৰ টোপালত খৰিবোৰ তিতিছে, অজলা ৰাইজে খৰিবোৰ জাপিছে পথাৰত। আন্ধাৰে এঙাৰ কলা মেজি জ্বলাইছে, মেজিৰ ধোঁৱাৰ বগা চাদৰখন আকাশত উৰি উৰি মেৰিয়াই মেৰিয়াই ভোগালীক বান্ধিছে। এতিয়া সিহঁতবোৰ ফুটছাই। পথাৰ আজি হ'ব পাৰে বৰষুণ, শুকান মাটিবোৰ তিতিব। খেতিয়কে গৰু হাল লৈ পথাৰত হাল বাব। বাৰিষা যেতিয়া নামে কঠীয়া তেতিয়াই সিঁচে, পথাৰত কঠীয়া ৰখীয়া সেউজীয়াই গীত গাব। ৰোৱনীয়ে কঠীয়া তুলি এডাল দুডালকৈ পথাৰত ৰুব। কঠীয়াবোৰ দিনক দিনে বাঢ়ি যাব, বাঢ়ি বাঢ়ি নিজৰ মাটিৰ ঘাঁহ বন উঘালি সেউজীয়াবোৰে সময় খেদিব। খেতিয়কে নতুন ছবি আঁকিব। ধান পকিল, দাৱনীয়ে ধান দাব, ধানবোৰে গীত গাব। পথাৰখন শূন্য হ'ব, ধানবোৰ ঘৰা ঘৰি যাব। উদং পথাৰত নৰাবোৰে কান্দিব। এন্ধাৰত খেপিয়াই আছো লথঙা সপোনটোক, আকাশত উৰি আছে ভোকাতুৰ চিলনি। ধন্যবাদ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে মিণ্টু শৰ্মাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছো। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। শুভৰাত্ৰি।